নমস্কাৰ, ভগাটোৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজিৰ প্লেটত লৈছোঁ আমাৰ পেটৰ কাৰণে এটা মহৌষধ, যিটো আমাৰ ভেদাইলতাৰ জোল আৰু মাছ আছে। তাৰে পিছত কলা কচু আইৰণৰ কাৰণে ভাল, এই কলা কচু। তাৰে পিছত এই জিকাৰ খাৰ আছে, মাছৰ মাথাই দি খাৰ, আৰু কচ মাছ লৈছোঁ মই অলপ। তো আৰম্ভ কৰাৰ আগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। তো বলক এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে জানে মই খাৰ বিৰাট ভাল পাওঁ, কিন্তু খাৰটো মই ভাতৰ লগত সেনেকৈ নাখাওঁ, এই লাষ্টৰ ফালে খাওঁ আৰু। তো একবাৰ টেষ্ট কৰি চালোঁ, খুব ভাল লাগছে। কলা কচু ইমান মিঠা, কলা কচুখিনি। তো ভেদাইলতা জলেদি আৰম্ভ কৰিলোঁ। বঢ়িয়া হৈছে। এই গৰমত এইগিলা জল চল খালি অলপ মুখৰ ৰুচি চুচি আহে। খাই খুবেই ভাল লাগছে। এই পিচ আঞ্জাত দিলোঁ, দিয়া মাছ পিচ, এই পিচ। এইটো কচ মাছ নহয়, ৰৌ মাছ। তো কাটাও বহুত আছে।
লাহে লাহে খাই থাকিম আৰু মাছ পিচ ভাজিত লোৱা পিচ কচ আৰু এই পিচ আঞ্জা ৰৌ মাছ তো আজিৰ কাৰণে ইমানে কালি আৰু এটা বেলেগ ভিডিঅ'ৰ লগত লগ পাম বাই বাই